নমস্কাৰ আজি প্ৰশ্ন নহয় আজি উত্তৰ দিবলৈ আহিছো মানে মই প্ৰশ্ন বহুত কৰিলো আপোনালোকে গম পায় মানে প্ৰশ্নবোৰৰ বিপৰীতে আকৌ উল্টা প্ৰশ্নহে পাইছো উত্তৰ নাপালো ঠিক আছে তো মোৰ নিচিনা মানুহ কিছুমানে যেতিয়া কিছুমান প্ৰশ্ন কৰিবলগীয়া হয় পৰিস্থিতিয়ে হওক বা যিয়ে নহওক যেতিয়া প্ৰশ্ন কৰে চৰকাৰক হওক বা শাসকীয় দলক হওক বা বিৰোধী দলক হওক যাকে নকৰক তেতিয়া প্ৰশ্নবোৰৰ বিপৰীতে আৰু কিছুমান প্ৰশ্ন আহে উত্তৰ নাহে কিন্তু দেই আৰু কিছুমান প্ৰশ্ন আহে সেই প্ৰশ্নবোৰ মই বহুতৰ ভিডিঅ'ত দেখিছো অকল মোৰ বুলি নহয় মই দেখি থাকো তো সেই কেইটামানৰ উত্তৰ দিয়াটো একচুৱেলি দৰকাৰী বুলি মই ভাবিছো ঠিক আছে তো প্ৰথম প্ৰশ্ন সুধিলে তই কোন হয় মানে মোক সুধিলে বা যিজন মানুহে এনেকে ভিডিঅ' দিয়ে তই কোন হয় তই এনেকে চৰকাৰক প্ৰশ্ন কৰিবৰ কাৰণে তই হয় কোন বা তই কিয় ইমান বকি থাক তই কিয় ইমান সুধি থাক এনেকুৱা টাইপৰ ঠিক আছে তো প্ৰথম কথাটো মই কোন হয় মই আপোনালোকৰ যে সেই তথাকথিত মন্ত্ৰী এমএলএবোৰ বা যে যাক আমি শাসনভাৰ দিছো আমাৰ শাসকীয় দল বা বিৰোধী দল যিকোনো আমাৰ মন্ত্ৰী এমএলএ এজনক যে যাক আমি শাসন দিছো শাসনভাৰ 5 বছৰৰ কাৰণে যে আমি শাসনভাৰ দিওঁ সেই 5 বছৰৰ শাসনভাৰ দিয়াৰ আগতে আমি ভোট যে দিওঁ আমাৰ যিটো মৌলিক অধিকাৰ হয় প্ৰত্যেকজন নাগৰিকৰ যেনেকৈ আপোনাৰ যেনেকৈ মোৰ যেনেকৈ আমাৰ প্ৰত্যেকজন নাগৰিকৰ মৌলিক অধিকাৰ হয় সেই ভোট দিয়াটো যেনেকৈ মৌলিক অধিকাৰ হয় তেনেকৈ প্ৰশ্ন কৰাটো আমাৰ এটা মৌলিক অধিকাৰ হয় ঠিক আছে প্ৰথম প্ৰশ্ন এটো মই সেই ভোট দিয়া ব্যক্তিজন হয় যোনে ভোট দিছিলো কিছুমান আশা লৈ কেনে তো সেই আশাবোৰ যেতিয়া পূৰণ হোৱা নাই তাৰ বিপৰীতে বহুত কিবা কিবি উল্টাহে হৈছে তেতিয়া আমি তাৰমানে প্ৰশ্ন কৰিবলগীয়া বাধ্য হৈ যায় কাৰণ আমাৰ সংবাদ মাধ্যমবোৰ যে যোনে প্ৰশ্ন কৰাটো বাবে দায়বদ্ধতা আছে সিহঁতৰ যোনে দায়বদ্ধতা সিহঁতৰ হয় যোনে প্ৰশ্ন কৰিব লাগে চৰকাৰক সেই মানে আমাৰ সংবাদ মাধ্যমসকল তাৰমানে বহুত ডাঙৰ বিষয়লৈ ব্যস্ত হৈ থাকে যেনে আমাৰ অখিল গগৈ ডাঙৰীয়াই ষ্টাৰবাক্সত গৈ পিনে চাহ খালে নে কফি খালে আমাৰ অখিল গগৈ ডাঙৰীয়াই পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত ৰুমত বহি কিনে চাহ খালে নে কফি খালে কি আলোচনা কৰিলে তেনেকুৱা কিছুমান ডাঙৰ তাৰমানে বিষয় লৈ কিনে তেখেতসকল ব্যস্ত থাকে সেইকাৰণে আমি আমাৰ নিচিনা মানুহবোৰে কিছুমান প্ৰশ্ন দৰকাৰী প্ৰশ্ন যিবোৰ হয় সেইবোৰ কৰিবলগীয়া হয় প্ৰথম প্ৰশ্নৰ এইটো আপোনালোকৰ উত্তৰ দ্বিতীয় প্ৰশ্ন ভোট কিয় দিছিলে তো ভোট কিয় দিছিলো ভোট মানুহে কিয় দিয়ে এতিয়া প্ৰথম কথা তাতে কি আহে মই যেতিয়া ভোট দিব গৈছিলো বা আপোনালোকৰ যিকোনো মানুহ এজনে যেতিয়া ভোট দিব যায় সেই প্ৰশ্ন কৰা মানুহ কেইজন বা যিকোনো মানুহ মই ভোট দিব গ'লে মোৰ দেউতা বা মা বা মোৰ ভণ্টিও মোৰ লগত যাব নোৱাৰে অকলে মই যাওঁ অকলে মই নিজৰ যিটো মূল্যৱান ভোট হয় সেইটো মই দি আহোঁ তো কোনো মোক সুধিব নোৱাৰে তই ভোট কিয় দিছিলি বা কাক দিছিলি কোনো গম নাপায় তথাপিও এটা কথা কৈ দিওঁ যদি ভোট দিছো মই যদিহে ভোট দিছো শাসকীয় দলক দিব বা বিৰোধী দলক যে যাকে নিদিওঁ কিয় যদি ভোট দিছো এটা আমি আশা লৈ কেনে দিওঁ কাৰণ তেখেতসকলে কিছুমান মেনিফেষ্টো বনায় তেখেতসকলে কিছুমান আমাক কথা দিয়ে প্ৰতিশ্ৰুতি দিয়ে যে আমি এইটো কৰিম আমি সেইটো কৰিম যেনেকে আমি বানপানী সমস্যা ৰোধ কৰিম যিটো ইমান ইজি নহয় আমি নিবনুৱা সমস্যা ৰোধ কৰিম যিটো ইচ্ছা কৰিলে পাৰে সংস্থাপন দিম যিটো আমি পোৱা নাই এতিয়ালৈকে মূল্য বৃদ্ধি ৰোধ কৰিম যিটো কেতিয়াও ৰোধ নহয় অকল বাঢ়িহে গৈ থাকে সেই তেনেকুৱা কিছুমান মেনিফেষ্টো তেখেতসকলে বনায় তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে তো সেই আশাত মানুহৰ এটা আশাত মানুহে ভোট দিয়ে যে এই দলটোক যদি আমি আমাৰ ওপৰত দিওঁ আমি যদি শাসনভাৰ দিওঁ তেনেহ'লে আমাৰ অহা 5 বছৰ আমি হয়তো আমাৰ দৈনন্দিন জীৱন যিটো হয় সেইটোত গোটেই আমাৰ মূল্য বৃদ্ধি হওক বা কিবা হওক যিকোনো বস্তুৰ দামবোৰ সীমিত থাকিব আমাৰ যিটো দৈনন্দিন জীৱন হয় সেইটো আমাৰ সুখময় হ'ব আমি নিজে কাম কৰি সকলোৱে খাব লাগিব ফ্ৰীত কোনো নোখোৱাই ঠিক আছে কাম কৰিয়ে খাম কিন্তু কাম কৰি খালেও ডেইলি কাম কৰা ডেইলি যিটো লাইফ হয় আমাৰ সেইটো যেন ইজি হয় মানে সেইটোত যেন একো ৰেষ্ট্ৰিকশ্যন নাহে যেন প্ৰব্লেম ক্ৰিয়েট নহয় এটলিষ্ট চৰকাৰৰ কাৰণে আৰু সেইটো চৰকাৰৰ কাৰণে যাক আমি ভোট দি কিনে বহুৱাইছো আৰু প্ৰশ্ন কৰাটো আমাৰ দৰকাৰী তেতিয়া হৈ পৰে কাৰণ সেইটো আমাৰ মৌলিক অধিকাৰ হয় প্ৰথমতে যিটো কৈছিলো ঠিক আছে তৃতীয় কথা এটা বহুত প্ৰায় এইটো কুৱেশ্যন আহে যে কংগ্ৰেছক ভোট নিদিলি কিয় তো মই প্ৰথমতে এটা কথা ক'লো যে ভোট দিব যাওঁতে কোনে কাক দিছে সেইটো কোনো চাব নাযায় ঠিক আছে তথাপিও এটা কথা কওঁ কংগ্ৰেছ বেয়া আছিলে মই মানি ললো কংগ্ৰেছ বেয়া আছিলে কংগ্ৰেছে ভণ্ড শাসন কৰিছিলে কংগ্ৰেছৰ শাসন নীতি আমাৰ ভাল লগা নাছিলে সেইকাৰণে 2014 চনত কংগ্ৰেছক বিদায় দি পিনে ভাৰতৰ ঢোল খোল বজাই কেনে আনিছিলে বিজেপি ঠিক আছে তো সেইটো এটা আশাত মানুহে কাৰণ কংগ্ৰেছৰ শাসন নীতিবোৰ সিহঁতে হয়তো ৰাইজে ভাল পোৱা নাছিলে আমি ভাল পোৱা নাছিলো সেইকাৰণে সিহঁতক বিদায় দি দিছিলো তাৰপিছত এতিয়া মই এটা কথা কওঁ এতিয়া যেতিয়া প্ৰশ্ন কৰিলে আপোনালোকে কয় কংগ্ৰেছক কিয় নুসুধিলে কংগ্ৰেছক সুধিবি যা এতিয়া প্ৰথম কথা হ'ল শাসনকালত যিটো শাসনভাৰ যাৰ হাতত নাইয়ে সিহঁতক প্ৰশ্ন কৰি লাভে নাই বাৰু তথাপিও কয় কিছুমানে যে কংগ্ৰেছে কিছুমান এনেকুৱা কাম কৰি গৈছিলে যাৰ বাবে এতিয়া বিজেপিয়ে ঋণ পৰিশোধ কৰি থাকিব লগা হৈছে এতিয়া মই কোনে কিমান ঋণ লৈছে সেইটো বাৰু মই ক'বই নাযাওঁ সেইবোৰ ডাটা মই উলিয়াব নাযাওঁ তথাপিও ঠিক আছে তাৰ মাজত এটা কথা কওঁ আমি অসম চৰকাৰৰ যদি কথা ক'ব যাওঁ 2014 চনত যেতিয়া ভাৰতবৰ্ষত আমাৰ বিজেপি আহিছিলে যেতিয়া আমি আহিছিলে নহয় আমি যেতিয়া ভোট দি আনিছিলো যেতিয়া 2016 চনত অসমত বিজেপি চৰকাৰ আহিছিলে তেতিয়া 2014 চনতে আমাৰ যিটো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় তেখেতে বিজেপি জইন কৰিছিলে
তো আমি যদি প্ৰশ্ন যদি তেতিয়াও কৰিছিলো আৰু যদি এতিয়াও কৰো মাত্ৰ নামহে সলনি হৈছে, ব্যক্তিত্ব সলনি হোৱা নাই। এতিয়া মোৰ নামটো XYZ ৰ পৰা মই যদি ABC কিবা এটা সলনি কৰিলো, মোৰ ব্যক্তিত্বটো সলনি নহয়, কেৱল মোৰ নামটোহে সলনি হ'ব। কংগ্ৰেছৰ পৰা বিজেপি নামটো কৰি দিলে, আমাৰ যদি অসম চৰকাৰখনৰ স্পেচিয়েলি কথাটো ক'ব যাওঁ, ইয়াতে নামতহে এইটো বিজেপি দল হৈ আছে, তাতে বিজেপি দল বুলি বেলেগ কোনো মানুহ নাই। আমাৰ সেই চিনাকি মানুহ কেইজনী আছে, যিকেইজনে আগতে শাসন কৰি আছিলে আমাক, ঠিক আছে। যিজন আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী হয়, যাক আমি প্ৰশ্ন কৰি আছো, তেখেতে শাসন চলাই আছিলে, হয়তো মুখ্যমন্ত্ৰী হিচাপে নাছিলে, কিন্তু বৰ্তমান তেখেতে মুখ্যমন্ত্ৰী আৰু তেখেতৰ সহযোগীবোৰো এতিয়া সেই এইটো দলতে আছে, মাত্ৰ নামহে সলনি হৈছে, ব্যক্তিত্ব সলনি হোৱা নাই। সেইকাৰণে প্ৰশ্ন কৰাটো আমাৰ মৌলিক অধিকাৰ হয়, বুজি পালে? তো সেইটো কথা। এতিয়া তাতে কংগ্ৰেছ বিজেপি কিবা বুলি কৈ থাকি লাভ নাই, আমাক সুধি লাভ নাই, কাৰণ আমি সাধাৰণ মানুহ। মই কোনো কংগ্ৰেছ বিজেপি এজেপি নহয়, আমাৰ কোনো দৰকাৰ নাহে তাতে, ঠিক আছে। আমি সাধাৰণ মানুহ কাম কৰিয়ে খাব লাগিব, আৰু যিহেতু আমি কাম কৰিয়ে খাব লাগিব, তো আমি কাম কৰি খোৱাত যদি আমাৰ অসুবিধা পাওঁ, আমাৰ যদি দৈনন্দিন জীৱনত মূল্য বৃদ্ধি আয়তকে বেছি হৈ যায়, যদি সহজ ভাষাত ক'ব যাওঁ ইনকামতকে যদি আমাৰ এক্সপেন্সেছ বেছি হৈ যায়, তেনেহ'লে আমি প্ৰশ্ন কৰাটো দৰকাৰী হৈ পৰিব। কাৰণ টেক্সৰ ওপৰত টেক্সটো গোটেই দিয়ে আছো, এইপিনে ইনকাম আধা হৈ গৈছে, কিছুমানৰ জিৰ' হৈ গৈছে, এইপিনে খৰচা ডাবুল হৈ গৈছে। কেনেকে চলিব? মানুহে প্ৰশ্ন কৰিব চৰকাৰক, কাৰণ আমি ভোট দিছিলো আৰু প্ৰশ্ন কৰাটো আমাৰ মৌলিক অধিকাৰ হয়, বুজি পালে? এই কেইটামান প্ৰশ্নৰ উত্তৰ দিয়াটো মই মানে বহুত দৰকাৰী বুলি ভাবি আছিলো। মানে চাইছো মই মোৰ ভিডিঅ'ত হওক বা কিছুমানৰ ভিডিঅ'ত হওক, যোনে চৰকাৰক কিবা এটা প্ৰশ্ন কৰে, শাসকীয় দল হওক বা কিবা, আৰু মই চাইছো বিৰোধী দলে যিহেতু প্ৰশ্ন নকৰে, সংবাদ মাধ্যমে যিহেতু প্ৰশ্ন নকৰে, কাৰণ সংবাদ মাধ্যম আমাৰ ব্যস্ত হৈ আছে। ষ্টাৰবাক্সত অখিল গগৈ ডাঙৰীয়াই চাহ খালে নে কফি খালে, আৰু তেখেতে চাহ কফি খাবৰ কাৰণে 300 টকীয়া কফি খাবৰ কাৰণে টকা ক'ত পালে, বহুত ডাঙৰ বিষয় হয়। সেইটো বিষয়লৈ যিহেতু তেখেতসকল ব্যস্ত হৈ থাকে, আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো, তো আমি প্ৰশ্ন কৰিবলগীয়া দৰকাৰ হয়। আমি সাধাৰণ জনতাই, সাধাৰণ নাগৰিক হিচাপে আমি প্ৰশ্ন কৰিবলগীয়াটো দৰকাৰী হৈ পৰে। আৰু যিটো বিৰোধী দল আৰু যিহেতু শাসকীয় দলে বিধানসভাত গৈ কেনে মাত্ৰ গৰু ছাগলীক লৈ কেনে ব্যস্ত থাকে, আমাৰ নিচিনা মানুহে দৈনন্দিন জীৱনৰ দৈনন্দিন প্ৰব্লেমবোৰ লৈ কেনে, দৈনন্দিন জীৱনত যিটো আমি অসুবিধা লৈ পাওঁ, মানে সেইবোৰ অসুবিধাক লৈ কেনে আমি প্ৰশ্ন কৰিবলগীয়া বাধ্য হৈ পৰো। তো এইটো হ'ল মেইন কথা। আপোনালোকে যিহেতু মোৰ প্ৰশ্নবোৰৰ উত্তৰ নিদিলে, আপোনালোকৰ মেইন প্ৰশ্ন কিছুমানৰ উত্তৰটো মই দি দিলো, কাৰণ নিজে উত্তৰ দিব পৰা সক্ষমতা থাকিলেহে বেলেগক প্ৰশ্ন কৰোঁ। সেইটো মোৰ থিংকিং হয়, সেইটো মোৰ মাইণ্ডছেট হয়। যদি মোৰ উত্তৰ দিব পৰা সক্ষমতা নাই, তেনেহ'লে মই বেলেগক প্ৰশ্ন কৰিব পৰা মোৰ অধিকাৰ নাই, প্ৰথম কথা। তথাপিও এটা কথা কওঁ আৰু এবাৰ মনত পেলাই দিওঁ, যেনেকে ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ, তেনেকে প্ৰশ্ন কৰাটো আমাৰ মৌলিক অধিকাৰ হয়। প্ৰত্যেকজন নাগৰিকৰ, আপুনি যদি ভোট দিছে, আপোনাৰ যদি ভোটাৰে দি আছে, আপুনি যদি ভোট দি কেনে এটা দলক শাসন ভাৰত বহাইছে, বিৰোধী দলক দিয়ক বা কাবাক দিয়ক, যাকে নিদিয়ক, আপুনি যিকোনো দল এটা প্ৰশ্ন কৰাটো আপোনাৰ মৌলিক অধিকাৰ হয়। সেইটোত আপোনাক কোনো বাধা দিব নোৱাৰে। এইটো হ'ল মোৰ একদম চিধা এটা কথা মই বুজাই দিছো। আৰু দল কৰি মৰি থাকিলে নহ'ব, আমি কাম কৰি খাব লাগিব। আৰু যিহেতু কাম কৰি খাব লাগিব, তো দৈনন্দিন জীৱনটো আমাৰ সুখময় হ'বৰ কাৰণে আমি যদি গভৰ্ণমেণ্টৰ পিনৰ পৰা আমি অসুবিধা পাওঁ, তেনেহ'লে আমি কুৱেশ্যন কৰাটো জৰুৰী হৈ পৰে। কাৰণ নিয়ম নীতি আইন শৃংখলা সকলোৰে বাবে যিহেতু সমান বুলি এটা কথা আছে, সেই সমানটো যদি আমি নেদেখোঁ, তেতিয়া আমি প্ৰশ্ন কৰিবলগীয়া বাধ্য হৈ পৰোঁ। ধন্যবাদ।